নমস্কাৰ। আজি 2025 চনৰ 5 অক্টোবৰত মই স্বৰাজ দিহিঙীয়াই মোৰ চিৰনমস্য গুৰু শ্ৰদ্ধাৰ জুবিন দাক অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰি এই গীতৰ যোগেদি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বাটৰ শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰ শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে নহলে উকা উকা মোৰ ফাগুন বাটৰ শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আখে পাখে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন। উকা উকা মোৰ ফাগুন বাটৰ শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ভাঙি জোঙা প্ৰতিটো সপোন আৰু মনৰে তাপোন আজি তোমাক পালে হয় আকৌ নতুন ৰৈ গলা তুমি এনেকৈ বুকুতে যেনেকৈ এটি চিনাকিনো পুৰৰ ৰুণঝুন নামে বুকুলে হাউন তুমি নহলে উকা 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 মোৰ ফাগুন বাটৰ শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে